হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আচলতে বহুত দিন হ'ল ভ্লগ বনোৱাই নাই। মই এটা প্ৰশিক্ষণ লৈ আছিলোঁ, সেইবাবে ভ্লগ বনোৱা হোৱা নাছিল। বাৰু যি কি নহওক, আজিৰ পৰা মই আকৌ আৰম্ভ কৰিছোঁ। আজি আমাৰ গাঁৱত এটা প্ৰশিক্ষণ আয়োজন কৰা হৈছে। আমাৰ আলামী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু আলামীবাসী ৰাইজৰ সহযোগত কৰ্মশালাখন আয়োজন কৰা হৈছে। আজি আমাৰ কৰ্মশালাৰ প্ৰথমটো দিন, সেইবাবে আলামী ছাত্ৰ সন্থাৰ সকলো ল'ৰা ছোৱালী আহি আমি কৰ্মশালাখন আগবঢ়াই নিয়াৰ প্ৰস্তুতি চলাইছোঁ আৰু আপোনালোকে মোক ছাপোৰ্ট কৰি যাব দেই। এতিয়া আমি চবে আহিছোঁ কৰ্মশালালৈ। হেল্ল' গাইজ, কৰ্মশালালৈ বুলি ওলাইছোঁ। আজিৰ পৰা ষ্টাৰ্ট হৈছে, আপোনালোকে চাই থাকিব আমাৰ ব্লগ। আৰু সকলোখিনি কৰি ঘৰ গৈ আকৌ ভালদৰে ওলাই মেলি আহিলোঁ আৰু এয়া মানুহ গোট খাইছে। সকলো প্ৰশিক্ষণ লোৱা ল'ৰা ছোৱালীখিনি অহাৰ পাছত আৰু তেওঁলোকৰ অভিভাৱকসকল অহাৰ পিছত আমাৰ সভাখন আৰম্ভণি কৰি দিয়া হ'ল আৰু সভাখন ভগাৰ পাছতে আমাৰ কৰ্মশালাটো আৰম্ভ হ'ব। আৰু এয়া আমাৰ কৰ্মশালাটো আৰম্ভ কৰা হৈ গ'ল। এই বিহু প্ৰশিক্ষণটো আমাৰ গাঁৱত প্ৰথমবাৰৰ বাবে পতা হৈছে আৰু সেইবাবে আমি অতিকৈ গৌৰৱ অনুভৱ কৰোঁ যে আমি আলামী শাখা ছাত্ৰ সন্থাই এই অনুষ্ঠানটো পাতিবলৈ সক্ষম হৈছোঁ। আপোনালোকক মই আজি অলপ থুলমূলকৈহে দেখুৱাইছোঁ। আপোনালোকক মই আকৌ দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ প্ৰশিক্ষণটো। কাইলৈৰ পৰা আপোনালোকক মই অলপ ভালদৰে দেখুৱাম। বাৰু আজিলৈ আহিছোঁ, বাই।